আহি পালে হেঁপাহৰ বৰসবাতি কিমান আগ্ৰহে যে ৰৈ থাকোঁ। মা নামঘৰৰ পৰা আহি থাকোঁতেই বনালোঁ এটা ভিডিঅ' আৰু খুৰীয়ে এইফালে লিখি আছে চাহ। তাৰপৰা এয়া ডেকা গাভৰু শেষ নোহোৱা আলোচনা, মানে বয়সততো মোতকৈ চব সৰুৱে হয়। তাৰপৰা আৰম্ভ হ'ল এইফালে আমাৰ দিহানাম। দিহানামৰ অন্তত সকলো ঘৰাঘৰি হ'ল আৰু তাৰ পাছত হ'ল সন্ধিয়া।